নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইয়াত যেটো পাঠ আগবঢ়াব বিচাৰিছো বা পঢ়াব বিচাৰিছো সেইটো আছে ৰিকি মাত্ৰা তোমালোকে স্ক্ৰিনত দেখা পাই আছা ৰিকি মাত্ৰা আসলতে লিখা হয় এনে ধৰণে শব্দ এটাৰ তলত বা বৰ্ণ এটাৰ তলত ৰি যেটো মাত্ৰা আছে সেইটো ব্যৱহাৰ কৰা হয় ধৰা মই যদি ক্ৰি লিখিব বিচাৰো তেনেহলে ক লিখাৰ পিছত তলত যেটো এৰিয়া থাকিব যেনেকৈ আমি কু লিখো বা কু লিখো তেনেকৈ ক্ৰি যেটো লিখা হয় সেই জায়গা আছে সেইটো এইখিনি আগতে যিখিনি কু আৰু কু লিখিছিলা সেই ঠাইতে হ'ব জাস্ট এনেকৈ লিখা হয় ক্ৰি আৰু ৰিকি মাত্ৰা যেটো আছে সেই মাত্ৰাটো এনেকুৱা ধৰণৰ লিখিব লাগিব ঠিক আছে ইয়াত তোমালোকক মই কেইটামান উদাহৰণ সৈতে বুজাব বিচাৰিছো ধৰা মই এটা বৰ্ণ লৈছো বৰ লগত যদি মই ৰিকি মাত্ৰা যুক্ত কৰি দিওঁ তেনেহলে ইয়াৰ পৰা যেটো বৰ্ণ উচ্চাৰণ হ'ব সেইটো হ'ব ব্ৰি আৰু ইয়াৰ পৰা যেটো শব্দ সৃষ্টি হ'ব এটা শব্দ লিখি দিছো মই তোমালোকৰ কাৰণে সেইটো হ'ব বৃক্ষ 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 মানে গছ ঠিক আছে তেনেকৈ মই যদি আৰু এটা বৰ্ণ লৈছো মোৰ লগত যদি মই যুক্ত কৰি দিওঁ ৰিকি মাত্ৰা যুক্ত কৰাৰ পিছত সেইটো নতুন উচ্চাৰিত যেটো শব্দ হ'ব সৃষ্টি হ'ব সেইটো হ'ব মৃ আৰু ইয়াৰ পৰা যেটো শব্দ এটা সৃষ্টি হ'ব সেইটো হ'ব মৃগ তোমালোকক কিতাপত ধুনীয়াকৈ দিয়া আছে সেইখিনি তোমালোকে পঢ়িলে বুজি যাবা ইয়াত উচ্চাৰণটো কেনেকৈ কৰিব লাগিব মোৰ লগত যদি ৰিকি মাত্ৰা দিওঁ সেইটো হ'ব ব্ৰি আৰু মৃৰ পৰা এটা শব্দ যদি লিখিব হয় তেনেহলে মৃগ আৰু যদি ৰিকি মাত্ৰা লগাই কেইটামান শব্দ লিখিবলৈ দিয়া হয় তেনেহলে তোমালোকে এটা শব্দ লিখিব লাগিব বৃক্ষ এটা আছে মৃগ তেনেকৈ আন শব্দবিলাকে তোমালোকৰ কিতাপত দিয়া আছে সেই শব্দবিলাকৰ পৰা তোমালোকে লিখিব পাৰিবা ইয়াৰ ঠিক তলত আৰু এটা শব্দ দিয়া আছে লগত নৰ লগত ৰিকি মাত্ৰা যুক্ত কৰাৰ পিছত এইটো শব্দ এটা সৃষ্টি হ'ব মৃ আৰু ইয়াৰ পৰা যেটো নতুন এটা শব্দ আছে সেইটো শব্দ আছে নৃপ নৃপ মানে হৈছে ৰজা ইয়াত যেটো শব্দ দিয়া আছে সেইটো হৈছে নৃপ ইয়াৰ পিছত তোমালোকক এটা কথা ইয়াত উল্লেখ কৰিব বিচাৰিছো ইয়াত যেটো ৰিকি মাত্ৰা আছে সেইটো ৰৰ কাৰণে ব্যৱহাৰ কৰা নহয় ৰৰ বাহিৰে তোমালোকে বাকিখিনি যিখিনি বৰ্ণ আছে ব্যঞ্জন বৰ্ণ সেই বৰ্ণৰ লগত ৰিকি মাত্ৰাটো যুক্ত কৰিব পাৰা আমি ৰৰ লগত ৰিকি মাত্ৰা যুক্ত কৰিব নালাগে বা নোৱাৰো এটো কৰিব এনেকৈ লিখা নহয় ৰিকি মাত্ৰাৰ লগত ৰৰ লগত ৰি মাত্ৰা যেটো আছে সেইটো লিখা নহয় ইয়াৰ খলনি আমি ইয়াৰ যেটো মূল ৰূপ আছে সেই মূল ৰূপটোৱে কি কৰিব লিখিব লাগিব ৰিটোৱে লিখিব লাগিব ধৰা এটা উদাহৰণ লৈছো আমি যদি ঋতু লিখিব বিচাৰো তেনেহলে আমি ৰি আৰু ঋতু এনেকুৱা লিখিব নোৱাৰো ইয়াৰ খলনি আমি ৰিৰ যেটো মূল ৰূপ আছে সেইটো লিখিব লাগিব আৰু ঋতু এই শব্দটো লিখিব লাগিব এনেকৈ ঋতু ঠিক আছে তোমালোকে এইটো কথাটো মনত থবা যাতে আমি ভুলটো এইটো কাম নকৰো কি কাম সো ৰৰ লগত আমি ৰি যেটো মাত্ৰা আছে সেই মাত্ৰাটো যোগ নকৰো ইয়াৰ খলনি আমি লিখিব লাগিব ৰি যদি কেতিয়াবা যোগ কৰিবলগীয়া হয় বা লিখিবলগীয়া হয় তেনেহলে ৰিৰ মাত্ৰা ৰি যেটো বৰ্ণ আছে খুৰ যেটো আছে সেই খুৰটো লিখিব লাগিব যাত পিছত তোমালোকে কেইটামান শব্দ দেখা পাই আছা স্ক্ৰিনত সেই শব্দবিলাক তোমালোকক মই ইয়াত পঢ়াব বিচাৰিছো ইয়াত লিখি দেখা পোৱা বৰ তলত এটা মাত্ৰা যোগ হৈ আছে সেইটো ৰিৰ মাত্ৰা হয় ইয়াত উচ্চাৰণটো হ'ব ব্ৰি আৰু ইয়াত কি আছে ছ ইয়াৰ পৰা যেটো শব্দ হ'ব সেই শব্দৰ উচ্চাৰণ কেনেকৈ হ'ব বৃক্ষ বৃক্ষ মানে আছে গছ এই যিখিনি অৰ্থ আছে সেই অৰ্থখিনি তোমালোকক নিশ্চয় পিছত ইয়াত দিম এইখিনি শব্দবিলাকৰ অৰ্থ তোমালোকক ইয়াৰ লগত মই ডিসকাস কৰিম আলোচনা কৰিম প্ৰথমতে এইখিনি শব্দবিলাক তোমালোকে পঢ়ি যোৱা উচ্চাৰণ কৰি যোৱা ইয়াতে মোৰ লগতে তাত পিছত আছে মোৰ লগত যদি ৰি যোগ দি দিওঁ তেনেহলে ব্ৰি হ'ব আৰু ইয়াৰ পৰা যেটো শব্দ আছে সেইটো আছে বৃগ তাৰ পিছত আছে নৃ আৰু প নৃপ তাৰ পিছত আছে মৃদঙ্গ মৃদঙ্গ কৃষক ধৃত দৰ লগতে ৰিকাৰ যুক্ত হৈ আছে ইয়াৰ পৰা যেটো শব্দ আছে দৃশ্য ইয়াত আছে অমৃত ইয়াত মাজত মোৰ লগত উচ্চাৰণ হৈ আছে গতিকে ইয়াৰ মোৰ লগতে ৰিটো উচ্চাৰণ কৰিব লাগিব ব্ৰিটো অমৃত
ইয়াত কৰ লগত এৰিটো যুক্ত হৈ আছে গতিকে ক'ব লাগিব ইয়াক উচ্চাৰণ কৰিব লাগিব ক্ৰি ইয়াৰ পৰা যেটো শব্দ আছে কৃপা গৃহ বৃহৎ ঘৃণা ঋণ তৃণ বৃত্ত সো এইখিনি শব্দবিলাক তোমালোকে ভালকে অধ্যয়ন কৰিবা ঘৰতে নিশ্চয় তোমালোকে পঢ়িব পাৰিবা ইয়াৰ পিছত কেইটামান বাক্য আছে সেই বাক্যখিনি তোমালোকক মই ইয়াত পঢ়াব বিচাৰিছো প্ৰথম যেটো বাক্য আছে সেইটো হৈছে এন ধৰণৰ এক ঋষি থা এক ঋষি থা ইয়াৰ অৰ্থ কি এজন ঋষি আছিল ঋষি মুনি ঠিক আছে তপস্বী যিসকল আছিল এক ঋষি থা এজন ঋষি আছিল ইয়াৰ পিছত আৰু এটা বাক্য আছে ऋण लेना ठीक नहीं ऋण लेना ठीक नहीं মানে ঋণৰে কি ধাৰ লোৱাটো ভাল নহয় ঋণ লোৱাটো ভাল নহয় ভাল কথা নহয় আমি ঋণ লব নালাগে এই ধৰণৰ কথা ইয়াত কোৱা হৈছে ইয়াৰ পিছত আছে यह गृह कृषक का है ইয়াত দুটা ৰি মাত্ৰা লগোৱা শব্দ আছে গৃহ আৰু কৃষক ইয়াত কৈছে কি यह गृह মানে এই গৃহ মানে কি ঘৰ এই ঘৰটো এজন কৃষকৰ হয় এই ঘৰটো কৃষকৰ হয় ঠিক আছে ইয়াৰ পিছত যেটো শব্দ আছে মৃদঙ্গ বজাও মৃদঙ্গ এবিধ বাদ্যযন্ত্ৰ সো ইয়াক কি বুলি কোৱা হৈছে বজাও মানে বজাবলৈ কোৱা হৈছে মৃদঙ্গ বজাবলৈ কোৱা হৈছে और এটা বাক্য দিয়া আছে किसी से घृणा मत करो ইয়াত ঘৃণাৰ এটো ৰিকি মাত্ৰা যুক্ত শব্দ হয় ইয়াত কি লিখা আছে किसी से घृणा मत करो ঘৃণা মানে কি ঘৃণা মানে ঘিন কৰা কি বুলি কৈছে কাকো ঘৃণা নকৰিবা তো শব্দৰ বিলাকৰ যিখিনি বাক্য আছে এই বাক্য বিলাকৰ অৰ্থ নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত তোমালোকে গুটেখিনি শব্দবিলাক বা বাক্যবিলাক ভালদৰে পঢ়িবলৈ অধ্যয়ন কৰিবা ঠিক আছে ইয়াৰ পিছত আমি শব্দবিলাকৰ যিখিনি শব্দ আছে ইয়াত সেই শব্দবিলাকৰ অৰ্থবিলাকৰ লগত চিনাকি হওঁ বা শব্দবিলাকৰ অৰ্থ আমি জানি লওঁ ইয়াৰ পিছত তোমালোকক মই ইয়াত ৰিকি মাত্ৰা যিখিনি শব্দ আছে শব্দবিলাকৰ অৰ্থবিলাক তোমালোকক ক'ব বিচাৰিছো তোমালোকে নিশ্চয় দেখা পাইছা স্ক্ৰীনত শব্দবিলাকৰ অৰ্থবিলাক ইয়াত লিখা হৈছে প্ৰথম যেটো শব্দ আছে সেই শব্দটো হৈছে বৃক্ষ বৃক্ষৰ অৰ্থটো হৈছে গছ ইয়াৰ ঠিক পিছতে আছে মৃগ মানে আছে হৰিণ তাৰ পিছত আছে নৃপ মানে আছে ৰজা তাৰ পিছত আছে মৃদঙ্গ মানে আছে ঢোলৰ দৰে এবিধ বাদ্যযন্ত্ৰ দেখাত ঢোলৰ দৰে তাৰ পিছত আছে কৃষক মানে আছে খেতিয়ক তাৰ পিছত ধৃত মানে আছে হাতেৰে ধৰা বা ধৰা পৰা দৃশ্য মানে আছে ছবি অমৃত মানে আছে অমৃত কৃপা মানে আছে দয়া গৃহ মানে আছে ঘৰ বৃহৎ মানে আছে বৃহৎ বা ডাঙৰ ঘৃণা মানে আছে ঘৃণা কৰা ঋণ মানে আছে ঋণ বা ধাৰ লোৱা মৃত মানে আছে মৃত্যু হোৱা আৰু আছে ঋষি মানে আছে ঋষি বা মুনি ঠিক আছে সো ইয়াত তোমালোকে গুটেখিনি শব্দবিলাকৰ অৰ্থ নিশ্চয় বুজি পাইছা বা গম পাইছা এই যিখিনি শব্দবিলাক ইয়াত দেখা হৈছে গুটেখিনি তোমালোকে লিখি লবা নিজৰ নোটবুকত এই ভিডিঅ'টিত মই তোমালোকক ৰিকি মাত্ৰাৰ বিষয়ে ইমানেই ক'লো আগৰ যিখিনি ভিডিঅ' আছে বা আগৰ যিখিনি টপিক আছে যিখিনি টপিকৰ ভিডিঅ'বিলাক লৈ মই নিশ্চয় সোনকালে উপস্থিত হ'ম সকলোকে নমস্কাৰ জনাই এই ভিডিঅ'টি ইমানতে অন্ত কৰিলো ধন্যবাদ